হাই গাইজ, আশা কৰোঁ সকলোৰে ভাল। আজি দিবলৈ ওলাইছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকক জনাব ওলাইছোঁ যে PM কিষাণ সন্মান নিধিৰ পৰৱৰ্তী ইনষ্টলমেণ্ট তথা 17 নম্বৰ ইনষ্টলমেণ্টটো আপোনালোকক 18 তাৰিখে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা মুকলি কৰি দিয়া হ'ব। গতিকে যিসকলে এতিয়ালৈকে EKYC কৰা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ। প্ৰথমতে EKYC কৰিবলৈ হ'লে ক্ৰম নাইবা যিকোনো এটা ব্ৰাউজাৰত গৈ পেলাই চাৰ্চ কৰিব PM কিষাণ সাৰ্চ কৰাৰ আপোনালোকে প্ৰথম যিটো লিংক আছে সেইটো ক্লিক কৰিব। তাৰপিছত ক্লিক কৰি ইয়াতে লিখা আছে, আপোনালোকে দেখিছেনে ইয়াতে অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 17th ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম অন 18 June 2024। চ' ইয়াতো মেনশ্যন কৰি দিছে যে EKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ। OTP বেছড EKYC ইজ এভেইলেবল অন PM কিষাণ। ইয়াতে আপুনি OTP বেছডৰ কাৰণেহে ইয়াতে কৰিব পাৰিব, আৰু আদাৰৱাইজ or nearest CSC centers may be contacted for biometric based EKYC। আপোনালোকে ওচৰত থকা কোনোবা CSC চেণ্টাৰত গৈ বায়োমেট্ৰিক অৰ্থাৎ হাতৰ ফিংগাৰ দি পেলাই আপোনালোকে EKYCটো কৰিব পাৰিব। প্ৰথমতে ইয়াতে দেখাবলৈ ওলাইছোঁ আপোনালোকৰ ৱেবছাইটত কেনেকৈ কৰে। ৱেবছাইটত যাবলৈ হ'লে আপোনালোকে ইয়াতে প্ৰথম লিংকটো খোলাৰ পিছতে ইয়াতে দেখিবলৈ পাব EKYC। EKYCত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহিব ইয়াতে আধাৰ নম্বৰ। যিগৰাকী ফাৰ্মাৰ বা কৃষকৰ নামত আপোনালোকৰ আধাৰ কাৰ্ডখন আছে, যিগৰাকী হিতাধিকাৰী আছে তেওঁৰ আধাৰ নাম্বাৰটো দেখাই ইয়াতে টাইপ কৰিব। মই এক্সাম্পলৰ বাবে আমাৰ ঘৰৰে এজনৰ দেখাই দিছোঁ আপোনালোকক। ইয়াতে আধাৰ নাম্বাৰ টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰিলে যদি আপোনালোকৰ EKYC কৰা আছে তেতিয়াহ'লে এনেকৈ লিখিব যে EKYC ইজ অলৰেডি ডান, আৰু যদিহে আপোনালোকৰ EKYC কৰা নাই তেতিয়াহ'লে ইয়াতে আপোনালোকৰ ধুনীয়াকৈ OTP মাৰিব লাগিব। আধাৰত OTP যাব, আধাৰৰ লগত লিংক থকা মোবাইলত, তাৰপিছত আপোনালোকে OTP বহাব। তেনেকৈ EKYCটো কমপ্লিট কৰা হ'ব। আৰু যদিহে আপোনালোকে এই কামখিনি নকৰে, আপোনালোকৰ যিটো পৰৱৰ্তী ইনষ্টলমেণ্ট অৰ্থাৎ পৰহি 17 নম্বৰ যিটো ইনষ্টলমেণ্ট আছে সেই ইনষ্টলমেণ্টটো আপোনালোকৰ বেংকত নোসোমায়, তাত ধনৰাশি আপোনালোকে বেংকত নোসোমায়। যদিহে ভিডিঅ'টো চাই কিবা ইনফৰ্মেটিভ যেন লাগিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।